Hey guys, welcome back to my YouTube channel. আৰু এই ভিডিঅ'টো হ'বলৈ গৈছে মজা তামাম আল্টিমেট আৰু মই আছো ক'ত চাওক তলাতল ঘৰত। এতিয়া বলক আমি ভিতৰত সোমাই যাওঁ। ৰ'ব গাইছ, ভিডিঅ'টো অলপ গেটৰ বাহিৰৰ পৰা ষ্টাৰ্ট কৰোঁ। আৰু এইখনে গেট তলাতল ঘৰৰ। তলাতল মানে কি আৰু সেই আৰু তলে সোমাই যাব পাৰি আৰু কিনো আছে ভিতৰত তাকে আজি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে বহু দূৰ দূৰণিৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে পিকনিক খাই আছে। আৰু গাইজ মই এতিয়া সোমাই আহিলোঁ গেটৰ ভিতৰত আৰু ইয়াৰ টিকটৰ মূল্য হৈছে মাত্ৰ 25 টকা। আৰু তলাতল ঘৰ ৰাতিপুৱা কেইটা বজাত খোলে ইমান নাজানো, কিন্তু আবেলি 4:30মান বজালৈকে খোলা থাকে। আৰু এতিয়া বলক ওপৰলৈ উঠি যাওঁ গাইজ, বহুত ওখৰে এইয়া চাওক। আৰু গাইজ এই যে ঠাইখিনি দেখিছে আপোনালোকে, এই ঠাইখিনি আগতে ইমান মুকলি নাছিল। ইয়াত আগতে কিবা এনেকৈ খেৰে চাদ দিয়া আছিল, এতিয়া এইবিলাক গুচাই দিলে আৰু এই গোটেই সম্পূৰ্ণ অঞ্চলটো কিবা কোৰ্ট টাইপৰ আছিল। আৰু কোৰ্টৰ যোনবিলাক জাজ আছিল বা বিচাৰ পাতি চলিছিল আৰু এই অঞ্চলটো চোৱা চিতা কৰা যিবিলাক এক্সপাৰ্ট আছিল, লোক সেই যে দেখিছে ঘৰবিলাক তাত আছিল বুলি এনেকৈ ইতিহাসে কয়। আৰু আমি আছোঁ বৰ্তমান হিষ্ট্ৰীত, আৰু বহুত পাছত গুচি আহিলোঁ আমি। আৰু গাইজ তলাতল ঘৰৰ এই ওপৰৰ যে ঠাইখিনি দেখিছে আপোনালোকে, ঠাইখিনি ইমানেই বহল মানে আপোনালোকে ইয়াত ক্ৰিকেট খেলিব পাৰিব। আৰু এতিয়া নামি আহিলোঁ তললৈ, মাটিচলো হৈছে বুলি ঠাইডোখৰ চাওক কেনেকুৱা আল্টিমেট লাগিছে, কেনে লাগিছে খবৰে আপোনালোকে। আৰু গাইজ চিনেমাবিলাকত যে দেখে আপোনালোকে এনেকৈ লাঠি লৈ যে ৰখি থাকে, মুজ থকাত ওখ শকত মানুহবিলাক এই অঞ্চলটোত ৰখি আছিল, এনেকৈ পহৰা দি আছিল তেওঁলোকে। চাওক গাইজ ইয়াত মানে আগতে কিবা আছিল চাগে গুহা, কিন্তু মই এতিয়া বহু মনি হ'ল সেইবাবে অলপ দূৰলৈ যাম, সোমাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। চাওক যদি এইফালেদি আমি গৈ আছোঁ, ক'ত কি গৈ আছোঁ ক'ত গমেই পোৱা নাযায়। আৰু কিছুমান ঠাই আছে ইয়াত য'ত মই গ'লে মই হৈ নাথাকোঁ মানে, আৰু কিছুমান ঠাই বন্ধ আছে সেইবাবে মই যোৱা নাই, নহ'লে বিচাৰি নাপাওঁ ৰাস্তা। আৰু এই ঠাইডোখৰ হৈছিল দুজন মুচ লগা মানুহ ওখকৈ ৰখি আছিল ইয়াত লাচি লৈ। আৰু এতিয়া এটা অদ্ভুত যাদু দেখাম ৰ'ব আপোনালোকক। চাওক মানে এইফালে যদি আপুনি আহে মুখৰ আগত এখনো দৰ্জা নেদেখিব। যদি এইফালে আহোঁতে যদি অলপমান ছাইডলৈ চাই আপোনালোকে এইফালে এখন দৰ্জা দেখিব, মানে দৰ্জাখন অলপমান কাষেদি দিছে। আৰু এই আগলৈও সকলোবিলাক এনেকুৱাই আছে দৰ্জা। যদি ইয়াত কোনোবা যুদ্ধৰ সময়ত যদি সোমাই থাকে কেনেকৈ ধৰিব পাৰিব বাৰু আপোনালোকে কওকচোন। তলাতল ঘৰ দেখিলে আপোনালোকে হেৰাব লৈছিলোঁ গাইজ, একদম প্ৰথমে বাচি আহিছোঁ মানে। মাই গড গাইজ, তো সেইফালে গৈছিলোঁ। ৰ'ব গাইজ, এইখিনিতে আপোনালোকক এটা বস্তু দেখাওঁ। মানে ইয়াৰে এজন গাৰ্ডে কৈছিল মোক, মানে এইফালে কিবা গুহা এটা দৰ্জা আছিল বুলি কৈছে। মই ইমান নাজানো মানে, তো অলপ এই আগলৈ আছে, তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ৰ'ব গাইজ। এইখন অকণমান ভিতৰত সোমাই যাব লাগিব। ইফালে আছে লেফ্ট চাইডে, এইটো নেকি গাইজ বহুত ভয় লগা মানে এইটো গাইজ। বস্তুটো মানে এইটোৱে কিবা সুৰংগ হয়, মই জানিব নোৱাৰোঁতে কিবা ৰজাই খন্দুৱাইছিলে বুলি কৈছে এইটো। চাওক না আপোনালোকে কিমান ভয় লগা, ভিতৰলৈ মানে সোমাব নোৱাৰি বৰ্তমান। আৰু গাইজ জানিব পৰা মতে এইটো হৈছে এটা শিৱলিংগ, আৰু ইয়াত পূজা কৰিছিল তাহানিৰ ৰজা আৰু সৈনিকসকলে বুলি জানিব পৰা গৈছে মানে। আৰু এইটো হৈছে তলাতল ঘৰ। ক'ত লৈ আহিলোঁ আজি আপোনালোকক, চাওক গাইজ, দিছ ইজ তলাতল ঘৰ। আজিলৈ ভিডিঅ'টো ইমানখিনি আছে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, আৰু যদি নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।